নমস্কাৰ বন্ধুসকল, আজি আৰম্ভ কৰিম এক্সেল Part-6 4দিনমান হ'ল একো এটা আপলোড দিয়া হোৱা নাই। যিসকলে ভিডিঅ'খিনি চাইছে ভাল পাইছোঁ, যথেষ্ট ভিউ আহিছে আৰু আগলৈ এনেকৈ দি যাম। যিসকলে আগৰ এইটো ভিডিঅ' চোৱাৰ আগৰ ভিডিঅ'খিনি চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ'খিনি চাব, আৰম্ভণিৰ পৰা চাই আহিলে শিকিব পাৰিব। আজি Part-6 আছে আৰু ইয়াত থাকিব শ্বৰ্ট আৰু ফিল্টাৰৰ ওপৰত। কেনেদৰে শ্বৰ্ট কৰিব, কেনেদৰে ফিল্টাৰ কৰিব, তাৰপিছত কেনেদৰে কপি পেষ্ট কৰিব, কেনেদৰে উপযোগী হয়, ক'ত কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, সকলোখিনি ইয়াত থাকিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু যদি কিবা প্ৰশ্ন থাকে কমেণ্টত জনাব। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। অ'পেন কৰিম এক্সেল Part-6 শ্বৰ্ট এণ্ড ফিল্টাৰ। ইয়াত এখন টেবুল বনাই থৈছোঁ অলৰেডি আপোনালোকক দেখুৱাবলৈ। চিৰিয়েল নম্বৰ, নেম অফ ৱৰ্কাৰ, আইডি, নাম্বাৰ অফ ৱৰ্কিং ডেজ, চেলেৰি। প্ৰথমতে আমি চাব লাগিব যে ফৰ্মেট যিটো মানে আপোনালোকে বিচাৰিছে কি, যে আমি চিৰিয়েল নম্বৰটো শ্বৰ্টত বিচাৰিম নে নাম অফ ৱৰ্কাৰ, যে নামটো চিৰিয়েলি লাগে বা আইডি নম্বৰটো চিৰিয়েলি লাগে। এফালৰ পৰা বিচাৰিবলৈ সহজ হয়, তেতিয়া আমি শ্বৰ্ট ইউজ কৰোঁ আৰু ফিল্টাৰটোৰ পৰা বাছনি কৰোঁ। কিছুমান মানে যিখিনি লাগে সেইখিনি বিচাৰোঁ, তেতিয়া আমি ফিল্টাৰ ইউজ কৰোঁ। শ্বৰ্ট আৰু ফিল্টাৰ প্ৰায় একেই কাম আহে, ফিল্টাৰটোৱে বেছি উপযোগী হয়। তো প্ৰথমতে আমি শ্বৰ্টটোৱে চাওঁ। ইয়াত এডিটিং টুলছত ইয়াত এটা আছে শ্বৰ্ট এণ্ড ফিল্টাৰ। ইয়াতে আমি ফাংচনবোৰ পাম। A to Z, Z to A আছে, ফিল্টাৰ আছে। আমি যদি প্ৰথমতে নামটো চিৰিয়েলি বিচাৰোঁ, যে A to Z হওক, তেতিয়া আমি কি কৰোঁ, ইয়াত চিলেক্ট কৰোঁ আৰু ইয়াত যাব শ্বৰ্টত A to Z কৰি দিলে সুধিছে ইয়াত এটা যে এক্সপাণ্ড টু চিলেকশ্যন নে কণ্টিনিউ উইথ দ্য কাৰেণ্ট চিলেকশ্যন। যদি আপোনালোকে এক্সপাণ্ড টু চিলেকশ্যন কৰে, তেতিয়া গোটেই ৰ'খিনিৰ যিখিনি ডাটা আছে এই ৰ'টোৰ সৈতে ডাটাখিনি শ্বৰ্ট হৈ যাব। আৰু যদি কণ্টিনিউ উইথ দ্য কাৰেণ্ট চিলেকশ্যনত শ্বৰ্ট কৰে, তেতিয়া যিটো কলম চিলেক্ট কৰিছে অকল সেই কলমটোহে শ্বৰ্ট হ'ব। আমি এক্সপাণ্ড চিলেকশ্যনতে শ্বৰ্ট কৰিম, দেখাইছোঁ, দেখিছে। এতিয়া প্ৰথমত আহি গ'ল অমিতাভ, তাৰপিছত অনলা, এনেকুৱা অনন্দিতা, এনেকুৱা শ্বৰ্ট হৈ গ'ল। নেমৰ শ্বৰ্ট হ'ল, যিটো A to Z হ'ল, যিটো প্ৰথমত আছে এলফাবেটিকেলি সেইটো আহিলে আৰু ডাটাসমূহ লগতে চেঞ্জ হৈ গ'ল। তাৰ যিটো ডাটা সেইটো ডাটা ইয়াত ৰাইট ছাইডে আহি গ'ল। তাৰপিছত যদি আমি সেইটো নকৰোঁ, আপোনালোকে চাব, সেইটো যদি কৰা নহয়, ইয়াত মন কৰিব যে ওপৰত আছে অমিতাভ আৰু তাৰ আইডি নম্বৰ আছে C391। যদি আমি এই ক্ষেত্ৰত শ্বৰ্টটো কাৰেণ্ট চিলেকশ্যনত কৰোঁ, তেতিয়া A to Z কণ্টিনিউ কাৰেণ্ট চিলেকশ্যনত, তেতিয়া অকল নামটোহে চেঞ্জ হ'ল। ইয়াত তেতিয়া মই Z to A কৰিলোঁ, মানে চেঞ্জ কৰিবৰ কাৰণে, আৰু আইডি নম্বৰখিনি একে থাকিলে। আনডু কৰি দেখাইছোঁ। এতিয়া এটা শ্বীটত যেতিয়া আপোনালোকে টেবুলটো বনালে কি হয়, ডাটাখিনি এনেকৈ স্ক্ৰল কৰিলে ওপৰলৈ গুচি যায়, হেডটো গুচি যায়। হেডটো নাযাবলৈ আমি কাম এটা কৰিব লাগে কি, হেডটোত ভিউত যাব, ভিউত গৈ ফ্ৰিজ আৰু ফ্ৰিজ টপ ৰ', প্ৰথম ৰ'টো ফ্ৰিজ কৰি দিব, ফ্ৰিজ হৈ গ'ল। এতিয়া ই নাযাব। এইটো কৰিলে শ্বৰ্ট কৰিবলৈ সহজ হয়। কেতিয়াবা কি হয়, এতিয়া মই ইয়াত আগত পৰা ফ্ৰিজ কৰা আছিলে, আপোনালোকে দেখুৱাবলৈ আনফ্ৰিজ কৰা হ'ল। যদি ফ্ৰিজ নকৰাকৈ কৰোঁ, ওপৰৰ হেডটো যিটো থাকে সিও শ্বৰ্টত গুচি যায় আৰু তেতিয়া এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে প্ৰথমতে ফ্ৰিজ কৰি ল'ব, তাৰপিছত শ্বৰ্ট কৰিব। যদি আইডি নম্বৰত শ্বৰ্ট কৰোঁ, শ্বৰ্ট A to Z, ই সৰুৰ পৰা ডাঙৰ হৈ গ'ল। যদি নম্বৰ ডেইজ ৱৰ্কিঙত আপোনালোকে কৰে, ইয়াত শ্বৰ্ট কৰিব A to Z, ই শ্বৰ্ট হ'ল। যিটো কম ডেইজ আছে সেইটো প্ৰথমত আহিলে, লগতে চেলাৰীখিনিও তাৰ যিটো আছে এক্সপাণ্ড হৈ গ'ল। এই ক্ষেত্ৰত শ্বৰ্ট কৰিবলৈ সহজ হয়। কেতিয়াবা কি হয়, আপোনালোকৰ যদি চেলটো মাৰ্জ হৈ থাকে, এইটো মাৰ্জ এইটো চেণ্টাৰ, তেতিয়া ই নল'ব। কিন্তু যিহেতু এইটো ফ্ৰিজ আছে, ফ্ৰিজ কৰাৰ ওপৰত যদি এটা চেল মাৰ্জ কৰোঁ, তাত একো প্ৰব্লেম নহয়। মাৰ্জ কৰি লৈছোঁ আৰু দেখাবলৈ এটা নাম দি দিওঁ, আমেৰিকা টি ষ্টেট।
ডাঙৰ কৰি লওঁ আৰু চেলটো ইয়াত মাৰ্জ কৰা আছে চাব ইয়াত এতিয়া যেহেতু মাৰ্জ হৈ আছে ইয়াত যদি আমি শৰ্ট কৰোঁ নামত শৰ্ট কৰিছোঁ A to Z মাৰিম একো প্ৰব্লেম নোহোৱাকৈ শৰ্ট হৈ গ'ল আমেৰিকা টিষ্টেট ওপৰতে আছে যে হেড ভাগে আছে আৰু যিখিনি আমাৰ ডাটা আছিলে তাৰ পৰা ই শৰ্ট হ'ল যদি আপোনালোকে তলত মাৰ্জ কৰে চেল এটা তেতিয়া ই সন্মুখীন সমাধান হয় সেই ক্ষেত্ৰত কি কৰিব লাগে শৰ্ট আৰু মাৰ্জ এণ্ড চেণ্টাৰ যিটো আমি অপশ্যন ক্লিক কৰোঁ সেইটো গুচাই ল'ব লাগে ধৰি লৈছোঁ ইয়াত মই টোটেল লিখোঁ টোটেল আৰু টোটেলটো ইয়াত সৰি আমি ইমানটোলৈকে মাৰ্জ কৰিলোঁ টোটেল ল'লোঁ আৰু ইয়াত টোটেল মাৰি দিলোঁ অল্টাৰ প্লাছ দি এই ক্ষেত্ৰত যদি আমি শৰ্ট কৰোঁ নেমত যদি এতিয়া শৰ্ট কৰিম Z to A কৰিছোঁ এক্সপাণ্ড আহি গ'ল এণ্টাৰ মাৰিলে ইয়াত দেখাইছে এটা ৱাৰ্নিং The operation requires the merged cell to be identically sized আমাৰ যেটো সেলটো আমি মাৰ্জ কৰি লৈছোঁ এই গোটেই সেলখিনিৰ লগতে আইডেন্টিক্যালি হোৱা নাই মানে এটা সেল যেতিয়া দুটা সেল হৈ যাব মাৰ্জ কৰি দিব দুটা সেল একেলগে তেতিয়া ই কোড আপোনাক দেখুৱাব শৰ্ট কৰিবলৈ হি অসুবিধাৰ সন্মুখীন হয় সেইকাৰণে যেতিয়া শৰ্ট কৰিব মাৰ্জটো মাৰ্জ এণ্ড চেণ্টাৰ যেটো অপশ্যন আছে ইয়াত ক্লিক কৰে হেতু আঁতৰাই ল'ব লাগিব আমি এটা এটো আঁতৰাই লৈছোঁ এই ক্ষেত্ৰত যদি শৰ্ট কৰে ই ধুনীয়াকৈ শৰ্ট হৈ যাব শৰ্ট কৰাৰ এটো তেনে সহজ উপায় আছিল শৰ্ট কৰিবলৈ আমি বিশেষকৈ বেছি প্ৰয়োজন হয় আমাৰ ফিল্টাৰটো আপোনালোকে শৰ্ট কৰিব পাৰিব তাৰ আগতে আৰু এটা দেখাওঁ ইয়াত শৰ্টত A to Z কৰিলে বা Z to Z কৰিলে স্মলেষ্ট টু লাৰ্জেষ্ট স্মলেষ্ট কৰিলে তাৰ উপৰি এটা আছে যে কাষ্টম শৰ্টত কি হয় আপোনালোকে বাছনি কৰি ল'ব পাৰিব আৰু নিজা অনুযায়ী মানে শৰ্ট কৰিব পাৰিব আমি যেতিয়া যিখিনি শৰ্ট কৰিলোঁ সেইখিনি আছিলে ডাটা শৰ্ট অকল ভ্যালুজখিনি যিখিনি ডাটা ভ্যালু পুট হৈ আছে সেইখিনিয়ে শৰ্ট হৈছে বা কালাৰ সালাৰ যি আছে কমপ্লিটলি কিন্তু যদি যিকোনো এটা আপোনালোকে শৰ্ট কৰিব বিচাৰে যে কালাৰটো শৰ্ট কৰিম বা য'ত যিটো আছে ইয়াত আপোনালোকে চাব পাৰিব আমি এটা সিলেকশন কৰি লৈছোঁ নাম্বাৰ B2 সিলেক্ট কৰিলোঁ শৰ্টত যাব কাষ্টম শৰ্টত যাব ইয়াত চাব নেম অফ ওয়ার্কআউট সিলেকশন হৈ আছে ভ্যালুজ দে কালাৰ সেল বা আইকন আমি প্ৰথমতে দি লওঁ কিবা এটা কালাৰ আপোনালোকক দেখুৱাবলৈ এটা সহজ হ'ব ইয়াত এটা কালাৰ দিলোঁ এটো কালাৰ দিলোঁ এটো এটা কালাৰ দিছোঁ এটো এটা কালাৰ দিছোঁ য'ত এতিয়া আমি শৰ্ট কৰিম শৰ্টত যাব কাষ্টম শৰ্ট ইয়াত নেম অফ ওয়ার্কআউট সিলেকশন হৈ আছে শৰ্ট বাই তাৰ পিছত আছে ভ্যালুজটোত আমি সেল কালাৰ যদি ক্লিক কৰি দিওঁ আৰু ওকে মাৰি দিওঁ সেল কালাৰখিনি একেলগে আহি গ'ল তাত আৰু আছে যদি ফন্ট কালাৰ কৰি দিওঁ ফন্ট কালাৰখিনি এনেকৈ দিলোঁ ফন্ট কালাৰখিনি ইয়াত শৰ্ট কৰিম যদি আমি ফন্ট কালাৰখিনি একেলগে আহি গ'ল তেনেদৰে শৰ্ট কৰিব পাৰিব ইয়াৰ পিছত আছে আমাৰ ফিল্টাৰ ইউজ কৰাটো তেনে সহজ আৰু ফিল্টাৰ ইউজ কৰিলে বহুতখিনি কাম সুবিধাজনক হয় গতিকে আমি ফিল্টাৰলৈ আগবাঢ়িছোঁ বন্ধুসকল এতিয়া দেখাম শৰ্ট ফিল্টাৰ ওপৰত শৰ্ট দেখুৱা হ'ল ফিল্টাৰ কেনেদৰে ইউজ কৰিব ফিল্টাৰ ইউজ কৰিবলৈ আপোনালোকে ইয়াত এডিটিং টুলতে আছে ইয়াত গৈ ফিল্টাৰটো টিপি দিলে মানে ফিল্টাৰ হৈ যাব কিন্তু ক'ত ফিল্টাৰ কৰিব বিচাৰিব সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব প্ৰথমত ইয়াত মই আগতে বনাই থোৱা আছিল কাৰণে ইয়াতে ফিল্টাৰ হৈ গ'ল ইয়াত সিলেক্ট কৰিব আৰু ফিল্টাৰ পাবলৈ ডাটা যেটো অপশ্যন আছে ইয়াত ডাটা টেবতো গৈ ফিল্টাৰটো পাব ইয়াত যদি ফিল্টাৰ টিপে এতিয়া আউট হৈ গ'ল আকৌ যদি টিপি দিয়ে ইয়াত আহি যাব ফিল্টাৰ কেনেদৰে ইউজ কৰিব আমাৰ যিখিনি সিলেক্টেড কলম আছিলে সিৰিয়েল নম্বৰ বা এনেকৈ ইয়াত ঘৰ বনাই দিয়া আছে সিমানখিনিলৈকে ইয়াত ফিল্টাৰ লৈ থৈছে ফিল্টাৰতে আমি ইউজ কৰি দেখাম আমি যদি নামৰ ফিল্টাৰ কৰোঁ নামৰ যেটো ফিল্টাৰ ইউজ কৰিম আমি এতিয়া ইয়াত যদি যাওঁ টেক্সট ফিল্টাৰ ইয়াত আছে ইকুৱেলছ আৰু ডজ নট ইকুৱেল বিগিন উইথ এণ্ড উইথ আমি ইকুৱেলছ প্ৰথমে ব্যৱহাৰ কৰিছোঁ যদি ইকুৱেলছত ব্যৱহাৰ কৰোঁ ইয়াত যেনেদৰে নাম লাগে তেনেদৰে যেটো বিচাৰিছে সেইটো ইয়াত আহি যাব যদি একে নামৰ থাকে একে নামৰ আহি যাব আমি ইকুৱেলছত বিচাৰাৰ কাৰণে ইয়াত চাইছোঁ অমিতাভটো যদি এণ্টাৰ দি দিওঁ অকল অমিতাভ ইয়াত শ্ব' হৈছে তেনেকৈ যদি বেলেগ নাম দিওঁ একে নামৰ থাকিলে সেই একে নামখিনি আহি যাব
ইয়াত অমিতাভৰ জেগাত যদি আমি এতিয়া বেলেগ এটা চিলেক্ট কৰিলোঁ সেই নামটো আহি গ'ল এইটো আছিলে ইকুৱেলছ ওপৰত তেনেকুৱা আছে ডাজ নট ইকুৱেল এইটো যদি ক্লিক কৰোঁ আমাক যিটো নালাগে সেইটোৰ বাদে বাকী সকলোখিনি আহি যাব আমি যদি এতিয়া অমিতাভ এণ্টাৰ মাৰি দিওঁ অমিতাভৰ বাদে বাকী গোটেইখিনি নাম গুচি আহিলে আৰু যিটো ৰ' আছে সেইটো সিহঁতৰ ডাটাখিনি ৰ' এগেইনষ্টত গুচি যাব তাৰপিছত চাওঁ সেইটো আপোনালোকে বুজি পালে ডাজ নট ইকুৱেলত তাৰপিছত বিগিন উইথ চাওঁ মানে এতিয়া আমি যিহেতু নামত চিলেক্ট কৰি থৈছোঁ বিগিন উইথ নেম অফ ৱৰ্কাৰত চিলেক্ট কৰি থৈছোঁ নামৰ এগেইনষ্টত গতিকে যিটো আৰম্ভণি হ'ব আৰম্ভণিৰ নামটো যিটো আছে প্ৰথমত আমি প্ৰথমে চাওঁ যেনিবা ANI পুট কৰিলোঁ ANI থকা মানুহ আছে নেকি মাৰি দিলোঁ ইয়াত দুটা ওলালে অনিল আৰু অনিমা যিটো নামৰ আগত ANI আছে তেনেকৈ নামৰ শেষতো চাব পাৰি ইয়াত কা মাৰিছোঁ আমি অকল কা মাৰিলে চাব প্ৰিয়ংকা যিটো নামৰ আগত KA আছে অনলি প্ৰিয়ংকা আছে এটা নামে আছে সেইকাৰণে এটা নাম শ্ব' হ'ল যদি বেলেগ এটা নাম চাব বিচাৰোঁ যদি আছে আৰু যদি নাই শ্ব' নহ'ব এণ্ড উইথ কাৰ জেগাত আমি এতিয়া MA চাইছোঁ MA থকাও ঠিক তেনেদৰে দুটা নাম ওলালে অম্বিমা আৰু অনিমা লাষ্টত যি MA আছে নেক্সট চাওঁ আমি ইয়াত আছে আৰু এটা অপশ্যন কণ্টেইনত গ'ল ইয়াত কণ্টেইনে কি কৰে আপোনালোকে যিখিনি চিৰিয়েলি দিব এলফাবেটখিনি ধৰি লৈছোঁ আমি এতিয়া এইজ এ পুট কৰিছোঁ যদি এইজ এ থকা নাম আছে তেনেহ'লে সম্পূৰ্ণ নাম আহি যাব এইজ এ থকা ইয়াত নাম দুটামান এইজ এ থকা আহিলে চাব প্ৰথমত আছে এইজ এ ইয়াতো এইজ এ সোমালে দিশানা ইয়াতো এইজ এ আছে দিশান এইজ এ আছে জোহাৰ এইজ এ আছে তেনেকৈ এইজ এ থকা ই মাজত থাকক বা শেষত থাকক বা প্ৰথমত থাকক এইজ এ থকা সম্পূৰ্ণখিনি আহি গ'ল তাৰপিছত আছে ইয়াত চিলেক্ট কৰি ল'লোঁ টেক্সট ফিল্টাৰত ডাজ নট কণ্টেইন যিটো বিচৰা নাই আপোনালোকে মাজত থাকক বা শেষত থাকক যদি যিটো বিচৰা নাই KA আমি নাই বিচৰা KA পুট কৰি দিলোঁ KA নথকা বাকী সকলোখিনি ইয়াত গুচি আহিলে যদি KA থকা হ'লেহেঁতেন আমি কণ্টেইনত গ'লোহেঁতেন ঠিক তেনেদৰে নালাগিলে ডাজ নট কণ্টেইনত পুট কৰি আমাক যিখিনি নালাগে সেইখিনি পাই যাম আৰু এইখিনি পোৱাৰ পিছত আপোনালোকে এইখিনি কপি পেষ্ট কৰিবলৈ বিচাৰিলে কপি পেষ্ট কৰিব পাৰিব এনেকৈ চিলেক্ট কৰি ল'ব যে আমাক ডাটাখিনি লাগে কপি মাৰিলে বেলেগ এটা ছিটত দেখাই দিছোঁ পেষ্ট মাৰি আহি গ'ল ইয়াত যিটো KA লগা সেইটো নাই আন বেলেগ এটা কপি পেষ্ট কৰি দেখাওঁ আপোনালোকক শ্বৰ্ট সৰুকৈ তাৰপিছত ইয়াত আছিলে আপোনাৰ কাষ্টম ফিল্টাৰ যেনেকৈ শ্বৰ্ট আছিলে কাষ্টম শ্বৰ্ট তেনেকৈ কাষ্টম ফিল্টাৰো আছে আপোনালোকে যিটো একেই ইয়াত বাকী আপোনালোকে নিজে পুট কৰি ল'লে হ'ল ডাজ নট কণ্টেইন বা যিখিনি আছে বিচাৰিছে সেইটোৱে কাষ্টম বা তাৰ বাদে কিবা বেলেগ আছে যদি ডাজ নট এণ্ড উইথ আছে সেইখিনি যিটো তাত শ্ব' হোৱা নাছিলে ইয়াত চাব ইয়াত আৰু দুটামান অপশ্যন বেছিকৈ দিয়া আছে ডাজ নট এণ্ড উইথ যিখিনি শেষত নথকা তেনেকুৱা বা কণ্টেইনত বা ডাজ নট কণ্টেইন তেনেকৈ আৰু কিছুমান নতুন লেছ দেন আছে এইবোৰ অপশ্যন ব্যৱহাৰ কৰি আপোনালোকে মানে এইটো কাষ্টম ফিল্টাৰ দেখাইছে এইটো এটা অপশ্যন চিলেক্ট কৰি আপোনালোকে তেনেদৰে আৰু যদি বিচাৰে সেইখিনি ইয়াত পাই যাব আমি যে ফিল্টাৰ ইউজ কৰোঁ কপি পেষ্ট কৰি ইয়াৰ উপযোগীটো কি কপি পেষ্ট কৰি দেখাইছিলোঁ তাক আৰু এবাৰ ভালকৈ দেখাই দিওঁ আমি কণ্টেইনত গৈ এটা মই আপোনাৰ চিলেক্ট কৰি লৈছোঁ MA চিলেক্ট কৰাৰ পিছত এণ্টাৰ দিলোঁ যিখিনি নাম আছিলে ধৰক সেইখিনি আহি গ'ল মাজত থকা বা যেনেকৈ MA আমি অকল এই তিনিটাহে বিচাৰিছোঁ আমাক গোটেই যিমান ডাঙৰ আপোনাৰ লিষ্ট নহওক কিয় তাৰ ভিতৰত আপোনালোকে অকল বোলে MA থকা যিকোনো মাজত হওক শেষত হওক কণ্টেইনত দিছোঁ যিহেতু তিনিটা নাম আছে আমাৰ ইয়াত এই তিনিটা কপি পেষ্ট কৰিব বিচাৰিছে নহ'লে আপোনালোকে বিচাৰি থাকিলে বহুত সময় লাগিলেহেঁতেন এনেকৈ ফিল্টাৰ কৰি ল'লে কপি মাৰি পেলাই বেলেগ এটা ছিটত যাব আৰু পেষ্ট দি দিলে এই তিনিটা নাম আহি গ'ল ইয়াত চিৰিয়েল নম্বৰটো চাব 1 2 3 আছে যিটো আমাৰ ৰ' নম্বৰ কিন্তু ইয়াত সেই ৰ' নম্বৰটো বেলেগ আছে ইয়াত আছে 18 27 আৰু 31 নম্বৰ গতিকে আপোনালোকে ফিল্টাৰ কৰিলে এইটো এটা উপযোগী হৈ গ'ল যে সহায় হ'ল যে আমাক যিখিনি লাগে আমি সেইখিনি চিলেক্ট কৰি বেলেগ এটা ছিটত কপি পেষ্ট কৰিব পাৰিম বন্ধুসকল আপোনালোকে ফিল্টাৰ ইউজ কৰিলে ফিল্টাৰ ইউজ কৰাৰ পিছত তাক গুচাব কেনেকৈ ইয়াত চিৰিয়েল নম্বৰ চাওক 1 5 8 অমিল হৈ আছে আগৰ নিচিনা চাৰ্টটো আপোনালোকে বিচাৰিছে যেহেতু ফিল্টাৰ কৰাৰ পিছত আপোনালোকে বেলেগ এখন ছিটলৈ লৈ গ'ল ডাটাখিনি যিখিনি প্ৰয়োজন আছিলে কিন্তু এই ছিটখন আগৰ নিচিনা বিচাৰিছে তেতিয়া কি কৰিব চিৰিয়েল নম্বৰ আছে ইয়াত A to Z মাৰি দিব ই আগৰ নিচিনা আহি যাব আৰু ডাটাত গৈ
এই ইয়াৰ পৰা ফিল্টাৰ ক্লিক কৰি দিলে ইয়াত যিটো ফিল্টাৰ চিলেকশ্যন হৈ আছিলে সেইখিনি আঁতৰ হৈ গ'ল আৰু গোটেই ডাটাসমূহ আগৰ নিচিনা আহি গ'ল। গতিকে বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে শ্বৰ্ট এণ্ড ফিল্টাৰৰ ওপৰত। আৰু যদি কিবা বাকী আছে এইটোৰ ওপৰত আপোনালোকে জানিবলগীয়া মোক কমেণ্টত জনাব। আৰু নেক্সট আপোনালোকক শিকাম ফাইণ্ড এণ্ড, ইয়াত চাব ফাইণ্ড এণ্ড চিলেক্ট আছে। ইয়াত বহুতখিনি অপশ্যন আছে, ৰিপ্লেচ আছে, ফাইণ্ড আছে, গো টু স্পেচিয়েল ফৰ্মুলা কমেণ্ট, কণ্ডিশ্যনেল ফৰ্মেটিং সহায়ত বা ডাটা ভেলিডেশ্যন, এই সম্পূৰ্ণ যিখিনি প্ৰয়োজন হ'ব আপোনালোকক সম্পূৰ্ণ এটা ভিডিঅ'তে আপোনালোকক দেখাই দিয়া হ'ব নেক্সট ভিডিঅ'ত। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। নমস্কাৰ।